তামুলপুৰত প্ৰাক্তন NDFBৰ 33 সংখ্যক শ্বহীদ দিৱস পালন। আজি তামুলপুৰৰ মটাংগাপাৰা পাৰ্কত বাক্সা জিলাৰ প্ৰাক্তন NDFBৰ সদস্যসকলে NDFBৰ সশস্ত্ৰ আন্দোলনত মৃত্যুবৰণ কৰা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে। শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ পিছত সাংবাদিকেৰে হোৱা কথা বাৰ্তালাপত প্ৰাক্তন NDFBৰ বাক্সা জিলাৰ সমন্বয়ক যোগেন বসুমতাৰে কয়, ৰঞ্জন দৈমাৰীক হয় ঘৰত যাবলৈ দিয়ক, নহ'লে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰক। বড়োলেণ্ড গেষ্ট হাউচত ৰখাতকৈ কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব লাগে ৰঞ্জন দৈমাৰীক। প্ৰাক্তন NDFB পুনঃ সংস্থাপন বিষয়টো ভেকু ভাওনা, ললিপপ দিয়াৰ নিচিনা হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত যি শান্তি চুক্তি হৈছিল সেইখন শান্তি চুক্তি হোৱা নাই। যদি শান্তি চুক্তিয়ে হৈছিল তেনেহ'লে কিয় ৰঞ্জন দৈমাৰীক জেলৰ পৰা উলিয়াই দিয়া নাই? শান্তি চুক্তি হৈছিল যদি তেনেহ'লে ৰঞ্জন দৈমাৰীক উলিয়াই দিবলৈ আহ্বান জনালে প্ৰাক্তন NDFBয়ে। শ্বহীদ দিৱসত বিগত NDFBৰ সশস্ত্ৰ আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰা বীৰ সেনানীসকলক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন NDFBয়ে। বাক্সা জিলাৰ বীৰ শ্বহীদসকলৰ পৰিয়ালবৰ্গকো NDFBৰ সদস্যসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। আৰু যিটো চৰকাৰৰ পৰা আমাৰ যিটো পাব লগা, যিটো আমাৰ ডিছবেণ্ড হোৱাৰ পাছত আমি হাতিয়াৰ গভৰ্ণমেণ্টক দিয়াৰ পাছত আমাৰ আজি তাৰিখত গ'লে কোনো এটা ৰিহেবিলিটেশ্যনৰ কামটো হোৱা নাই, এক নম্বৰ। আৰু আমাৰ এইটো মেইনলি কিছুমান ল'ৰাবিলাক জংঘলত থাকি পেলাই বহুত বছৰ থাকি পেলাই বয়স পাৰ হৈ গ'ল, কিছুমান বয়স আছে, তেখেতসকলক আমাৰ জব মানে চিভিল জবেই হওক বা কিছুমান বয়স থকাসকলে মানে ডিফেন্সত এইটো আমি আগৰ পৰা কৈ আহি আছোঁ, গভৰ্ণমেণ্টত দিব বুলি কৈ আছে, কিন্তু আজি তাৰিখত গ'লে কোনো ব্যৱস্থা লোৱা হোৱা নাই। দিৱসত আমাৰ বহুতখিনি শ্বহীদ পৰিয়ালৰ সদস্যসকল আহিছে, ঘৰৰ পৰিয়ালবিলাক আহিছে, তেখেতসকলক আজি আমি আমাৰ আৰণাইৰে আদৰণি জনাম। যিহেতু আমি একো পোৱা নাই, তেখেতসকলক আমি দিবও পৰা নাই, তথাপিও আমি যে শ্বহীদক বিৰোধী মানি আমি এতিয়া এক নম্বৰত শান্তি চুক্তি হিচাপে NDBৰ লগত চুক্তি হ'ল। শান্তি চুক্তি হোৱা বুলি কোৱাৰ লগে লগে আমি এইটোৱে ভাবিছোঁ এইটোতো শান্তি হোৱা নাই। যদি শান্তি চুক্তি হৈছিলে তেতিয়াহ'লে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ পৰা কিয় ওলাই নানিলে? আৰু তাৰ লগত 70জনমান লিডাৰ আৰু কেডাৰ আছে, তেখেতসকলেও আজি জেলৰ পৰা ওলাই অহাৰ কাৰণে সক্ষম হোৱা নাই। গতিকে আমি এইটোকে গভৰ্ণমেণ্টক আবেদন জনাই আছে, ৰিচেণ্টলি যদি শান্তি চুক্তি হৈছে তেতিয়াহ'লে ৰঞ্জন দৈমাৰী আৰু তাৰ লগত যিমানখিনি চেণ্ট্ৰেল জেলত বন্দী হৈ আছে বা বাৰ্মাত আছে, বাংলাদেশত আছে, বিভিন্ন মানে কাণ্ট্ৰিটো আছে, তেখেতসকলক মানে মুক্তি দিব লাগে, এইটো আমি কৈ আছে। যদি এই মুক্তিটো যদি নিদিয়ে, জেলৰ পৰা যদি মুকলি কৰি নিদিয়ে, তেতিয়াহ'লেতো আমি আন্দোলন কৰিমেই। এতিয়া ওদালগুৰিত হৈ গ'ল, 8 তাৰিখত হৈছিল নেকি, আৰু এতিয়া 25 তাৰিখত চিৰাঙত আছে, হাগ্ৰামা ব্ৰিজৰ তলত, তাতে মানে আমাৰ এটা ক্ৰাইম মানে তাতে চাউটিং দি পেলাই ৰঞ্জন দৈমাৰী মুক্তি দিব লাগে। জেলত যিমানখিনি আমাৰ লিডাৰ কেডাৰ সোমাই আছে তেখেতসকলক মুক্তি দিব লাগে। আৰু তামুলপুৰৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ।